Hey everyone, মই ৰিম্পি আপোনালোকৰ সকলোকে স্বাগত কৰিছো ৰিম্পিছ কিচেনলৈ। আজি মই মিঠা আমৰ আচাৰ ৰেচিপি এটা লৈ আহিছো গুড় আম। এই আমটো খাবলৈ খুব ভাল লাগে আৰু এই আমটো আপোনালোকে এবছৰতকৈ বেছি ৰাখি খাব পাৰিব, বেয়া নহয়। তাৰ আগতে মই ক'ব বিচাৰো প্লিজ মোৰ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ তাত প্ৰথমে আহি যায়। এই আচাৰৰ কাৰণে মই আম লৈছো আধা কেজি। আমখিনি মই এদৰে টুকুৰা টুকুৰাকে কাটি লৈছো, নিমখ হালধি লগাই 3 ঘণ্টা মই ৰ'দত শুকুৱাই লৈছো আমখিনি ভালদৰে। তাৰ পিছত মই গোটা মছলা 1 চামুচ, ধনিয়া 1 চামুচ, জিৰা 1 চামুচ, সব গুটি আৰু শুকান জলকীয়া কেইটামান, গুড় লৈছো মই আধা কেজি। এতিয়া মই ফ্ৰাইং পেন এখন বহুৱাই লৈছো গেছত। গৰম হোৱাৰ পিছত তাত মই গোটা মছলাখিনি দি লৈছো, দি মই খুব ধুনীয়াকৈ ভাজি লম মছলাখিনি। মছলাখিনি লো ফ্লেমত ভাজি লৈছো মই একদম লাহে লাহে। মছলাখিনি ভাজি হোৱাৰ পিছত মছলাখিনি মই ঠাণ্ডা কৰি লৈছো খুব ভালকে। ঠাণ্ডা কৰি মিক্সিত মই গ্ৰাইণ্ড কৰি লৈছো। এতিয়া মই গেছত আকৌ কেৰাহী বহুৱাই লৈছো। কেৰাহীখন গৰম কৰি তাত মই 3 চামুচ মিঠাতেল দি লৈছো। এতিয়া মই তাত 1 চামুচ পাঁচফোৰণ দি লৈছো। পাঁচফোৰণখিনি দি মই 1 মিনিট ভাজি লৈছো। পাঁচফোৰণখিনি মোৰ ভাজি হৈ যোৱাৰ পিছত তাত মই শুকাই ৰখা আমখিনি দি লৈছো। আমখিনি দি মই ভালদৰে সকলোখিনি মিলাই লৈছো তেলৰ লগত আমখিনি। এতিয়া মই আমখিনি অলপ সিজিব কাৰণে 5 মিনিটৰ কাৰণে মই ঢাকি দিছিলো। বেছি সময় নাঢাকিব, 5 মিনিট ঢাকিলেই হ'ল। 5 মিনিট পিছত মই আকৌ এবাৰ মিলাই লৈছো। এতিয়া মই তাত গুড়খিনি দি লম। আপোনালোকে গুড়টো ভাঙিও দিব পাৰে, কিন্তু মই এইদৰে গোটা গোটা দি দিছো। তাত মই গৰম পানী দি লৈছো, 1 গ্লাস গৰম পানী কৰি লৈছিলো মই। গৰম পানী দিব তাত। গৰম পানীখিনি দি মই ভালদৰে মিলাই লৈছো সকলোখিনি। সকলোখিনি মিলাই হোৱাৰ পিছত মই ঢাকি দিছো লিডখন লগাই 10 মিনিটৰ কাৰণে যাতে মোৰ গুড়খিনি গলি যায় ভালদৰে। এয়া 10 মিনিট হৈ গ'ল, দেখিছা গুড়খিনি গলি গ'ল মোৰ। এতিয়া আমখিনি মই এইদৰে মিলাই লম ভালদৰে, গুড়ৰ লগত মিলাই ভালদৰে মই লৰাই 15 পৰা 20 মিনিটলৈকে এইদৰে মই গেছত থম। এইটো হাই ফ্লেমতে থম মই, থৈ ভালদৰে এইদৰে মিলাই থাকিম যাতে আমখিনি লাগি নাযায়। দেখিছে এইদৰে হ'ব লাগিব, অলপ ডাঠ হ'ব লাগিব বস্তুখিনি। এতিয়া মই আঠাটো চেক কৰি লৈছো। এইদৰে অলপ অলপ এটা তাৰৰ দৰে আঠা আহিলেই হৈ গ'ল, বেছি আঠা নকৰিব, নহলে আমখিনি ঠাণ্ডা হ'লে বেছি লাগি ধৰিব। এতিয়া মই যিটো পাউডাৰ মছলা কৰি লৈছিলো সেই পাউডাৰ মছলাটো মই দি লৈছো আমখিনিৰ লগত, যি মই একদম ভালদৰে মিলাই লম সকলোখিনি। পাউডাৰ মছলাখিনি দি মই বেছি সময় নাৰাখো গেছত। মই 3 মিনিট মান গেছত থৈছো। 3 মিনিট পিছত মই আমখিনি নমাই লৈছো। এইদৰে মিলাই ল'ব লাহে লাহে। ঠাণ্ডা হোৱাৰ পিছত মই তাত 2 চামুচ ভিনেগাৰ দি লৈছিলো। আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰেচিপিটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।